সৰু সৰু বিহুৱতী আমাৰ ঘৰত আহিলে আজি একদম এইটো লড়কা নাহি হে লড়কি হে হা। হেল্ল' গাইজ, এতিয়া মই বিহু মাৰিবলৈ ওলাই আছোঁ। কপৌ ফুল হাততে লৈ এইফালে মাতি আছে লগৰকেইজনী, দেৰিও হ'ল। একদম ৰিহা পিংক নহয়, পিংক একদম বেকা হৈ গৈছে, দেৰিয়ে হৈ গ'ল। আহে ক'ব আৰু আজি বিহু মাৰিম গাঁৱত, তো ভিডিঅ'টো চাই যাব। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়াহে অনুভৱ কৰিছোঁ ফুটো লগাই নাই, লিপষ্টিক নাই লগোৱা, তাতে গৈ যি হয় হ'ব আৰু দেই। গাইজ পথাৰ পালোহি, সেইকেইজনী চুমনি ৰখি আছে আৰু এফালে মই ইয়াতে ৰখি ৰাখি আছো আমি। আমি ঝৰ্ণা ঘৰত মেগী চাহ খাই আছো। নাচনী কেইজনী বৰ ধুনীয়া ধুনীয়া লাগিছে দেই। ওলাই আহিব নোৱাৰে। আমি নাচনী কেইজনী এনেকে ওলাই আহি কি দেখা হৈছে, নাচনী নাই গাইজ। আমি ৰখি আছো নাচনী কেইজনী আহিব আৰু আজি আমাৰ টাৰ্গেট আছে 10,000 টকা লোৱাৰ। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি 10,000 টকা ইনকাম কৰিব পাৰোঁ। জল্দি আহিলে ইনকাম কৰিবলৈ আৰু জল্দি পাৰিম। আৰু আমাক কেনেকুৱা লাগিছে ক'ব। মই আজি এনেকে অলপমান ষ্টাইল কৰি আহিছোঁ। আজি ফাৰ্ষ্ট টাইম ষ্টাইল কৰিছে। ইমানো সঁচা কথা নকবি বা, আজি ফাৰ্ষ্ট টাইম কৈছো। এইফালে ছোৱালীকেইজনী এনেকে এটাই চব এতিয়া এনেকে লৈছো ন, তাত গৈ পেলাই ভিডিঅ'টোত গৈ পেলাই মতা মাত তহঁতি খোৱা আৰম্ভ কৰি দিলি। ৰচপা দেখাই দিছা তুমি। তাৰফালে মই একদম। আৰু এনেকৈ আমাৰ বিহু সমাপ্ত হ'ল আৰু আইতাৰ ঘৰতে ভাত চাত খালোঁ, এনজয় কৰিলোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। আৰু লগতে দুকপিমান ফটো মাৰিছিলোঁ, আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ।